হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। এয়া আমি ওলালোঁ নলবাৰীৰ ৰাস চাবলৈ। আৰু যিহেতু বাইকত গৈছিলোঁ, সেয়েহে বাইকত তেল ভৰাই ল'লোঁ আৰু তাৰপিছত আমি আহি পালোঁৱে নলবাৰীৰ ৰাসত। আৰু মোৰ এইবাৰে প্ৰথম হৈছে নলবাৰীৰ ৰাস চোৱা, সেয়েহে মোৰ এক্সাইটেডটো অলপ বেছি হৈ আছে। আৰু ৰাসৰ ভিতৰত আহিয়ে বৰ ধুনীয়াকৈ লাইটিং কৰিছে, ডেক'ৰেশ্যনটো খুব ধুনীয়া লাগিছে। আৰু তাৰপিছত জুবিনদাৰ যে এনেকৈ গীটাৰৰ ওচৰত মূৰ্তিটো আছে, সেইটো চাব গ'লোঁ। আৰু তাত কেইখনমান আমি ফটো উঠিলোঁ বাৰু। আৰু তাৰপিছত আমি অভাৰ ব্ৰিজখনৰ ওপৰত উঠিলোঁ আৰু অভাৰ ব্ৰিজখনৰ পৰা মই এনেকৈ ভিডিঅ' কৰিছোঁ। চাওকচোন ইমান মানুহ। আৰু অকণমান পিছত আমি মানুহৰ ভিৰ ফালি বাণিজ্যিক মেলালৈ সোমাই পৰিলোঁ। বহুত মানুহৰ ভিৰ আছিল। আৰু গাইজ, ৰাস বুলি ক'লেতো এনেকৈ চকৰিবিলাক থাকে, কিন্তু এইটো চকৰি চাওকচোন, একেবাৰে মোৰ দেখি মাথা-চাথা ঘূৰাই গৈছে। আৰু ৰাসত এনেকৈ হেঙুল থিয়েটাৰো চলি আছিল, নাটক আছিল পাগল থানা, এনে অকণমান চাই আহিলোঁ বাৰু।